গুড মৰ্ণিং গাইজ, কি খবৰ? এইফালে আছোঁ নাকটো ইমান লেতেৰা হৈছে, চাফা কৰি ল। ৰ'দটো ইমান ধুনীয়াকৈ ওলাই আহিছে নহয়। এইডোখৰ ৰ'দত থাকি মানে মজা লাগে, চাওকচোন। দেখি পাই নাপায় জানো, এইটো বেলিটো চা, কি ধুনীয়াকৈ ৰ'দ পৰি থাকে। পুৱাতে উঠি সকলোৱে নিজৰ নিজৰ কামত লাগি থাকে মানে। এইফালে মা আৰু ভাইটি বাৰীত সোমাই কেনে লাই শাকৰ পুলিখিনি সৰু সৰুখিনি মানে মাজৰ পৰা উঘালি আছে। আৰু ময়ো গৈ ওলালোঁ ব্ৰইলাৰ বিচাৰি মানে। কেইটকা লৈছে কেজি সুধিছে বা? কেজি কেইটকা? এইটোকে ল'ম। 3 কেজি 300 গমেই পাব। 390 আৰু। তো আজি মানে আমাৰ ঘৰত ডাউনি কেজিমান আহিব আৰু তেওঁলোকৰ কাৰণে ব্ৰইলাৰটো লৈছোঁ। কেনেকৈনো খুন্দা ভাত খোৱা। আৰু ব্ৰইলাৰটো লৈ মানে দোকানত সোমালোঁ। দোকানত সোমাই টেঙা দুটা লৈ মানে ডাইৰেক্ট পথাৰলৈ, মানে পথাৰত কোন কোন আৰু কিমান মানুহ আছে এপাক চাবলৈ ভাইটিৰ লগত পথাৰলৈকে গুচি গ'লোঁ আৰু। বেটা ইয়াতে বহি আছ, কি পালি ৰে? এই পাপৰ খাই আছে, এইটো বহি আছে। এইকেইজনী হৈছে আমাৰ দাৱনী কেইজনী, ধান কাটি আছে। ইয়ালৈকে আছে মানে ধান। আৰু পথাৰত গৈ দেখিলোঁ দাৱনী ভালে কেইজনী আছে মানে। দাৱনী কেইজনী এতিয়া ঘৰতো মানুহ নাই আৰু যি সকলো কৰিবলগীয়া হৈছে মানে। আজি খানা বনাবলগীয়া হৈছে দেই। দাৱনী কেইজনীৰ কাৰণে অলপ চব্জি বনাই দিছোঁ। ব্ৰইলাৰটো আনিলোঁ, ব্ৰইলাৰটো আনি কাটি মেলি থৈছোঁ। আৰু চব্জিত মায়ে চব্জিত কিনো বনাম কিনো নবনাম কৰি মানে চালোঁ। ভিতৰত এটা ৰঙালাও পালোঁ আৰু আলু কেইটামান দি এটা পচলা কাটি মানে ব্ৰইলাৰ লগত বনাই মেলি লৈ যাম বুলি এইবোৰ চব্জি কাটি আছোঁ। আৰু কাটি মেলি ইয়াকে বনাম আৰু ইয়াকে খুৱাম বুলি চব্জিটো ৰেডি কৰি লৈছোঁ। আৰু কি গাঁৱলীয়া জীৱন, কিনো ক'ম আৰু কিনো খুৱাম, খুৱাবলৈতো তেনেকৈ একো নাই। আৰু ইয়াৰ হৈছে আমাৰ কেমেৰামেন দেই, মোক তেখেতে কেমেৰা কৰি আছে মানে ভিডিঅ' চিডিঅ'। তো পিছলৈকে চাই থাকক। ইমান চব্জি তব্জি বনোৱা বা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও বনাইছোঁ, বনাবলগীয়া হৈছে আৰু যাতে নিমখ চোকা নহয় আৰু সেইটোৱে মেইন কথা মানে। তো বনাই আছোঁ, পিছলৈকে চাই থাকক। আৰু তেওঁলোকেও এনেকৈ বনাই মেলি খুৱাবলগীয়া হ'ব, একো কথা নাই, বনাই মেলি খুৱাম আৰু। তো ভিডিঅ'টো চাই কেনেকুৱা পালে এটা লাইক কমেণ্ট দিবলৈ নাপাহৰিব। খানা বনাবলৈ আছে আজি। এখেত হৈছে কেমেৰামেন, ক'ব লাগে সেইজন। এখেতক লৈছোঁ কেমেৰামেন আৰু মোক অকণমান হেল্প কৰি দিছে বাৰু। এতিয়া মই বনাইছোঁ চব্জি। এইখিনি দাৱনীখিনি ৰৈ আছে মানে ভোকত, তত পোৱা নাই চাগে। মই খানা বনাই আছোঁ, হ'ব আৰু এইখিনি এতিয়া বনাই হৈছে আৰু অকণমান লাগিব টাইম, তাৰপিছত লৈ যাম পথাৰলৈকে। পিছলৈকে চাই থাকিব। তো আমাৰ চব্জি হৈ গ'ল, এতিয়া পথাৰত যাম মানে। ৰোৱনী দাৱনীখিনি পোৱা ভোকত তত নাই বহাই, 2টা বাজি গ'ল। চব্জি হৈ গ'ল, সেইখিনি এতিয়া আজুৱাই মেলি লোড কৰি মানে ৰেডি কৰি ল'ম, তাৰপিছত পথাৰলৈ চিধা কৰি আছোঁ। ভোক লাগিছে নি? এয়া ভোক লাগিছে বোলে, পথাৰতে খাবগৈ আৰু। এতিয়া গৈ থাকোঁ পথাৰত, গৈ মানে গোটেইখিনি লগত খোৱা আৰু পথাৰত খোৱা মজাটো বেলেগ। বহুত দিনৰ মূৰত এনেকুৱা এটা ফিল পাইছোঁ মানে, মজা লাগিব। আৰু তাত গোটেইখিনি আমাৰ গোটেই ফেমিলি তাত আছেগৈ, দেখুৱাম, পিছলৈকে চাই থাকক। এতিয়া আমিও এতিয়া বস্তুখিনি লোড কৰি হৈ গ'ল মানে, খানা চানা বনাই চব ৰেডি হৈ গ'ল। এতিয়া জাষ্ট পথাৰলৈ যাব লাগে। আৰু পিছফালে পোৱালিকেইটা বহাই ল'লোঁ, এইটো এটা আৰু এটা কেমেৰামেন পিছফালে আছে। এতিয়া আমি ডাইৰেক্ট পথাৰলৈ, পথাৰত গৈ বাকীখিনি কি পাৰোঁ দেখুৱাই থাকিম, পিছলৈকে চাই থাকক। তো আমিও আহি পাই গ'লোঁ পথাৰ, আৰু বেছি নাই, অকণমান আছেগৈ মানে। পোৱালিকেইটা যি হুলস্থুল, মানুহবোৰ চব পথাৰতে ধান কাটিবলগীয়া আছে মানে।
গাঁৱত মানুহবোৰে খালি চব পথাৰ যিহেতু পথাৰ কাম ন চব পথাৰ এইটো চোৱা কিনি আহিছে তো ময়ো পাই গ'লো পথাৰ আৰু বাকী এইবোৰ ধান কাটি আছে বহুত দিনৰ মূৰত এনেকৈ মানে পথাৰত ভাত খোৱা হ'ব আজি প্ৰথম বহুত দিনৰ মূৰত আৰু এইবোৰ চাহ আমাৰ গোটেই মানুহখিনি বহি আছে এনেকৈ পোৱালিকেইটা খাই লৈছে আৰু তাৰপিছত ডাঙৰখিনি খাব ময়ো খাই লওঁ লগতে সেইটো খাই ল'লোঁ ইয়াতে তাৰপিছত এতিয়া দি হৈছে মানে আকৌ এখন পথাৰৰ পৰা ধান আনিব লাগে এতিয়া আমি তালৈকে ওলাই বাকীখিনি ইয়াতে খাই খোৱা নাই ধান আনিবগৈ ধানখিনি মানে এজেগাৰ পৰা জেগাত আনি ল'ব লাগে সেইফালে আকৌ টমটমখন নাযায় অকণমান আগৰ পৰা সেইটো ছাইডৰ পৰা আনি ল'ব লাগিব এইপাই মানে ৰাস্তাটোৰ মাজতে চিগা আছে সেইটো কাৰণে সিপাৰৰ পৰা এইপাই আনি ল'ব লাগিব এতিয়া টমটমখন ইয়াতে থৈ যাওঁ আৰু ধানখিনি ইয়াতে আনি থোৱা আছে মানে এইখিনি ইয়াতে আনি থোৱা আছে এনেকৈ আনি ইয়াত ষ্টক কৰি ল'ব লাগিব মানে ইয়াৰ পৰাহে নি থাকিব পাৰিম ঘৰলৈ তো কি ক'ম এতিয়া আকৌ তাৰপৰা আকৌ কঢ়িয়াব লাগিব আৰু পিছলৈকে ছাইডক দেখুৱাই থাকিম এটা কথা কওঁ যে আমি খেতি খোৱা মানুহ খেতি কৰি খোৱা মানুহ পথাৰত এনে এটা ছিজনত খুব ভাল লাগে যে যেতিয়া পথাৰত সকলোখিনি মানে ঘৰৰ মানুহ যিখিনি সকলোখিনি আহি সকলোৱে এটা এটাকৈ কাম কৰি দিয়া হয় বিৰাট মজা লাগে মানে চা চবফালে মানুহবোৰ ধান কাটি কাটি মানে শেষ হৈছেগৈ আৰু এইফালেও কাটিছে সেইফালেও কাটি শেষ হৈছেগৈ আৰু মাজতহে অলপ অলপ আছেগৈ আৰু আমাৰ ভাইয়া ধান লোড কৰি আছে চাইকেলতে मेरा भैया जी हैं भैया जी मेरा नाम विश्वजीत सिनेवाल जी नमस्कार के देखो नमस्ते नमस्ते आप देखा है ना ধান চাইকেলত মানে চাইকেলতে কঢ়িয়াই আছে কাৰণ ইয়াৰ পৰা ঘৰলৈ বহুত দূৰ হৈছে আকৌ আমাৰ গাঁওখন সেইখন পিছফালে ইমান দূৰৰ পৰা মানে ধান নিবহিলে কোৱা হয় কিন্তু ৰাস্তাটো ভাল মাজতে এইটো পথাৰ ৰাস্তাত আছে ছাৰ একদম চাইকেল ধুনীয়াকৈ আহে গাড়ী চাড়ী আহিছে টমটম চমটম লৈ আহিব পাৰে আমিও টমটমে লৈ আহিছোঁ একদম ধুনীয়া লাগে মানে নহ'লে ইয়াৰ পৰা যদি কান্ধত নিবলগীয়া হয় বহুত কষ্ট হয় মানে আগতে তেনেকেই নাছিল কিন্তু আজিকালি সুবিধা হ'ল ৰাস্তাবোৰ ভাল হয় আৰু মই আনিব যাম এতিয়া সেইটো ভাইটি আছে ভাইটি তাত ধান মানে বিয়েত খুচিয়া চাগে আৰু মোৰ তাৰপৰা এতিয়া ধান কঢ়িয়াব লাগিব টমটমখন য'ত থৈ আহিছে নহয় তালৈকে নিব লাগিব মানে ভালেখিনি দূৰ হয় কি ক'ম আৰু এটা কথা ক'ম ইচ্ছা মানুহবোৰ আজিকালি কি হয় চব ধান কটা মেচিন ধান গুৰিতে মানে ধান অকল গুটিখিনিহে পথাৰ পৰা নিব লাগে মানে চব এইবোৰ চব হয় এইবোৰ গাড়ীৰ লগত কটা হয় মেচিনৰ লগত অকল ইয়াৰ পৰা গুটিখিনিহে গৈছে ঘৰলৈকে মানে সেনেকুৱা এটা সুবিধা হৈছে কিন্তু খৰচাটো বহুত পইচাও বহুত লাগে মানে তেনেকৈ চব যদি পইচা মেচিনৰ দ্বাৰা যদি কাম কৰি খাবলগীয়া হয় ন খেতি কৰা কোনো অৰ্থ নাইকিয়া হৈ যায় মানে গোটেই টকাৰ ওপৰতে মানে টকা হ'লেহে কাম হ'ব মানে তেনেকুৱা এটা কথা মেইনলি টকাৰ ওপৰতে কথা নহয় জানো তথাপিও মানে কষ্ট কৰাৰ ফলতো যদি আৰু টকা দি খাব মানে নিজে খেতি কৰি খোৱা বস্তুটো যদি আকৌ টকা দি খাবলগীয়া হয় মানে কেনেকুৱা এটা কথা মানে খেতি কৰা কি অৰ্থ হ'ব হয় নাই সেইটো এটা কথা বাৰু যি নহওক মই ধানখিনি ইয়াৰ পৰা লৈ যাওঁ ভালকৈ খুচি ল'ব নাজানিলোঁ এইটো ডাঙৰি ওলাই যাওঁ কৈছে মানে যেনে তেনে ধুই আনি আছোঁ ধেত নতুন মানুহ এনেকুৱা কি ক'ম ন কিন্তু এনেকৈ ওলাই গ'লে কষ্ট হয় মানে পৰিমকৈ গৈ আছে মানে ভালকৈ ধুই আনিছোঁ চা ওলাই গৈ আছে ভালকৈ খুচি ল'লে ভাল কিন্তু ভাল নাজানিলে মানে ওলাই যায়গৈ যে অলপ খেলি মেলি এটা হয় আৰু দিগদাৰ হয় আৰু ময়ো পালোহি বাৰু বেছি দূৰ নাই এইডোখৰ নিবলৈ দিগদাৰ হৈছে মানে কি ক'ম তো যেনে তেনে পাই গ'লোঁ গাড়ীখনৰ ওচৰত আৰু এতিয়া মই ধানখিনি গাড়ীখনত লোড কৰি ডাইৰেক্ট ঘৰ বৰ কষ্ট দেই কিন্তু হ'লেও মজা এটা লাগে দেই মিছা ক'লে কি হ'ব মজা এটা লাগে বাৰু যি নহওক মই গাড়ীখনত লোড কৰি লওঁ
অলৰেডি মোক এইখন লোড কৰি হৈ গ'ল 7 ভাত ধান ধৰিছে মানে পূৰা ফুলকৈ ভৰাই লৈছোঁ পূৰা ফুলকৈ আৰু এতিয়া ময়ো ঘৰলৈকে গৈ থাকোঁ ঘৰত গৈ লোড খালী কৰিব লাগিব খালী ক'ত বা থ'ম সেয়া সুধিছোঁ বাবাক কিন্তু বাবাই নক'লে এতিয়া ভঁৰালতে থ'ম নে বাহিৰতে থ'ম ঘৰত গৈ লওঁ তাৰপিছত ক'ত থ'ম সেইটো জেগাটো চাব লাগিব তো বৰ বেছি দীঘল নকওঁ আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই